নমস্কাৰ বন্ধুসকল, সকলোকে মই সুপ্ৰভাত জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজি মই ব্লগটো এই ৰাতিপুৱাতে আৰম্ভ কৰিছোঁ। এয়া মই গা মূৰ ধুই আহিছোঁ। আজি বৃহস্পতিবাৰ, গতিকে বৃহস্পতিবাৰে মই কেইটামান নিয়ম মানি চলোঁ আৰু সেই হিচাপে এতিয়া মই প্ৰথমতে অকণমান সদায় বৃহস্পতিবাৰে কীৰ্তন পাঠ কৰোঁ। এতিয়া তাকে কৰিবলৈ ওলাইছোঁ। আপোনালোকে চাই থাকিব, পিছলৈকে মই আৰু কিবা কিবি ইয়াৰ লগত সংযোগ কৰিম। এয়া মই ছাতৰ ওপৰলৈ আহিছোঁ। এতিয়া মানে পালেং শাক কেইডালমান তুলি লৈ যাওঁ বুলি ভাবিছোঁ। পালেং কেইজোপা এতিয়া ধুনীয়া হৈছে। আকৌ এইবিলাক নতুনকৈ কৰা পালেং চন ধৰি উঠিছে। ইয়াৰে পালেং দুখিলামান লওঁ। আজি আমাৰ নিৰামিষ খানা, বইল খাওঁ আমি বৃহস্পতিবাৰে, গতিকে পালেঙো খাব লাগিব বইল কৰিয়ে। ইয়াৰ দুখিলামান লৈছোঁ। ইফালে ইয়াতো হৈছে, ইয়াৰ পৰাও লওঁ দুখিলামান। বেছি নালাগে, আমাৰ মানুহ দুজন সকল। আজি বৃহস্পতিবাৰ বুলি আজি আমি দিনটো অকণমান বেলেগ ধৰণে পাৰ কৰোঁ। মানে আজি আমি আধ্যাত্মিকভাৱে থাকোঁ। অলপ আমি বেলেগ ধৰণে খোৱা বোৱা কৰোঁ, বেলেগ ধৰণে থাকোঁ। এতিয়া মানে মই এয়া ছাতৰ ওপৰলৈ আহিছোঁ। এয়া পালেং শাক কেইডালমান তুলি লৈছোঁ। পালেং শাকো বইল খাম আৰু গাজৰ কেইটামানো উঠাম, গাজৰো খাম। এনেকুৱাকৈ আজি চব বইলে খাম। এয়া মই এতিয়া কিটচেনলৈ আহিছোঁ আৰু এতিয়া মই অকণমান দুপৰীয়াৰ আহাৰটো বনাওঁ বুলি ভাবিছোঁ। দুপৰীয়া আমি ভাতেই খাওঁ। ভাতটো খালি আমি নিৰামিষ খাওঁ বৃহস্পতিবাৰে আৰু সম্পূৰ্ণ বইল খাওঁ। এতিয়া মই কি বনাবলৈ লৈছোঁ আপোনালোকক দেখাইছোঁ বাৰু। বন্ধুসকল, এয়া চাওক, মই মগু দালি বইল কৰিছোঁ। তাৰপাছতে এয়া মই এটা কুকাৰত বিলাহী, আলু, ওলকবি, গাজৰ, এনেদৰে অমিতা, এইকেইটা পাচলি ভৰাই পেলাই এয়া বইল কৰিবলৈ লৈছোঁ। তাৰপাছতে এইটো কুকাৰত মই এয়া কাবেলি বুট কেইটামান বইল কৰিবলৈ লৈছোঁ। এইফালে কেইটামান মটৰ আছে, এইফালে আছে পালেং শাক, তাৰপাছতে মান ধনিয়া আছে আৰু এনেই সাধাৰণ ধনিয়া শাক আছে। এতিয়া এইখিনিয়ে আজি আমাৰ দুপৰীয়া আহাৰৰ খাদ্য সামগ্ৰী। তেতিয়াহ'লে আপোনালোকক মই দেখাম বাৰু মই কেনেদৰে এইবিলাক বনাই আছোঁ। এয়া মগুখিনি হ'লগৈ আৰু মই এনেকৈ ফেনখিনি অলপমান কাঢ়ি দিছোঁ। ইয়াতে এতিয়া মই অকণমান মান ধনিয়া কুটি থৈছিলোঁ, এয়া মান ধনিয়া অকণমান দি দিছোঁ, তেতিয়া গোন্ধটো ভাল হয়। আৰু অকণমান এয়া কুটা আদা কুটি লৈছিলোঁ, আদা তাৰো অকণমান দি দিছোঁ। কমকৈ দিছোঁ আদাও, মান ধনিয়াও কমকৈ দিছোঁ। আচলতে স্মেলটো ভাল হ'বৰ কাৰণেই দিছোঁ এয়া, আৰু আদাটোৱে অকণমান হজমো কৰে, সেইকাৰণে দিছোঁ। এয়া কেৰাহীত মই অকণমান পানী দি কেঁচা মটৰকেইটা আৰু পালেঙৰ পাতকেইখিলাত দি দিছোঁ। এতিয়া মই ঢাকনাখন বন্ধ কৰি দিওঁ আৰু এইখিনি মই আধা সিজা হ'লে নমাই ৰাখিম। বন্ধুসকল, আজি আমি আচলতে পিঁয়াজ, নহৰু এইকেইটা বস্তুও নাখাওঁ আৰু নিৰামিষ খাওঁ আৰু বইল খাওঁ। গতিকে পিটিকা খাওঁ, কিন্তু পিটিকাটোত পিঁয়াজ নিদিওঁ। পিঁয়াজ নিদিয়াকৈ মই পিটিকা কেনেকৈ বনাই খাওঁ আজি আপোনালোকক দেখুৱাইছোঁ বাৰু, চাব আপোনালোকে। এয়া মই দুটা
ডাঙৰ বিলাহী এনেদৰে বইল কৰি লৈছোঁ আৰু ইয়াৰ বাকলিবোৰ এতিয়া এনেকৈ এৰুৱাই ল'ম। এতিয়া মই এইটো এনেদৰে হাতেৰে পিটিকোঁ। হাতেৰে পিটিকা কৰিলে পিটিকাটো বেছি টেষ্টি হয়। এনেদৰে মই পিটিকি লৈছোঁ আৰু তেল নাখাওঁ যদিও পিটিকাকেইটাত অকণমান তেল দিম, মিঠাতেল। এয়া অকণমান নামমাত্ৰ মিঠাতেল দিম আৰু অকণমান নিমখ ছটিয়াই দিছোঁ। ইয়াতে মই অকণমান ধনিয়া পাত, কুটি লোৱা ধনিয়া পাতো দি দিছোঁ আৰু অকণমান জ্বলা জ্বলা ভাৱটো হ'লে ভাল লাগিব। বিলাহীটো এনেও টেঙা টেঙা থাকে যে, সেইকাৰণে মই এয়া 3 টুকুৰ কেঁচা জলকীয়া কাটি লৈছিলোঁ, সেয়াও দি পেলাই এয়া এনেদৰে সানি দিছোঁ। পিটিকা ৰেডি হৈ গ'ল। এতিয়া মই আপোনালোকক দেখাম, মই এয়া কাবেলি বুট এনেদৰে বইল কৰি লৈছোঁ। এতিয়া মই কাবেলি বুটত এয়া অলপমান কুটা ধনিয়া দিছোঁ, তাৰপাছতে অকণমান এয়া জলকীয়া, কুটি লোৱা জলকীয়া দিছোঁ, কেঁচা জলকীয়া। ইয়াতে অকণমান মিহিকৈ কুটি লোৱা আদা দিছোঁ আৰু অকণমান নিমখো দিছোঁ। এয়া 1 চামুচ ঘিউ দি দিছোঁ। ঘিউ দি পেলাই ভালদৰে এতিয়া লৰাই দিম। এইটো মোৰ ৰেডি হ'ল। এয়া এতিয়া মই গাজৰ 3টা গাজৰ এনেদৰে টুকুৰা টুকুৰ কৰি পেলাই বইল কৰি ল'লোঁ। এতিয়া মই এই গাজৰকেইটাত ব্লেক সল্ট অকণমান দিওঁ আৰু অকণমান অৰিগেনো দি দিছোঁ, কাৰণ গাজৰৰ এটা স্মেল আছে যে, এই অৰিগেনোটো দিলে খাবলৈ ভাল লাগিব, সেইকাৰণে অকণমান অৰিগেনো দি দিছোঁ। গাজৰো ৰেডি হৈ গ'ল। এয়া মই কেঁচা মটৰ আৰু পালেং পাত এয়া বইল কৰি লৈছোঁ। ইয়াতো মই অকণমান নিমখ দিম, এয়া অকণমান নিমখ দিছোঁ আৰু অকণমান ধনিয়া পাত দি দিছোঁ। ইয়াত দি অকণমান মিঠাতেল দি দিছোঁ, কেইটোপালমান দি মই অকণমান এনেকৈ লৰাই দিম। এতিয়া কেঁচা মটৰ ৰেডি হৈ গ'ল, খাব পৰা হ'ল। এতিয়া মই আৰু কি বনাইছোঁ দেখাইছোঁ আপোনাক। এয়া মই অমিতা, তাৰপাছতে ওলকবি এনেদৰে বইল কৰি লৈছোঁ। এইখিনি মই অকণমান বইল কৰোঁতেই নিমখ দি লৈছোঁ, গতিকে ইয়াত নিমখ দিবৰ কোনো দৰকাৰ নাই, এইখিনি এনেদৰেই থাকক। এতিয়া মই এয়া আলুটো পিটিকা কৰি ল'ম। প্ৰথমতে ইয়াত অলপ কুটা ধনিয়া দি দিছোঁ আৰু মিহিকৈ কুটি লোৱা আদা দিছোঁ, 4 টুকুৰা কেঁচা জলকীয়া কুটি লোৱা দিছোঁ আৰু মই ইয়াতে এয়া নিমখ অকণমান দিছোঁ আৰু মই ইয়াত অকণমান মিঠাতেল দিম। মিঠাতেলটো মই এয়া অকণমান দিছোঁ, কাৰণ আলু পিটিকাত অকণমান মিঠাতেল হ'লে খাবলৈ বেছি ভাল হয়। এতিয়া মই গোটেইখিনি ভালদৰে সানি ল'ম। পিটিকা হাতেৰে সানিলে বেছি টেষ্টি হয়, সেইকাৰণে মই সকলো পিটিকা হাতেৰেই সানো। এয়া আলু পিটিকাও ৰেডি হ'ল। এইখিনি সকলো ভাতৰ কাৰণে মই তৈয়াৰ কৰি লৈছোঁ। এতিয়া ভাতটো খাম আৰু। এয়া আমাৰ আজি নিৰামিষ বইল থালি। এয়া বিলাহী, মটৰ, গাজৰ, পালেং, কাবেলি বুট, আলু পিটিকা, ভাত আৰু এয়া মগু দালি, এয়া অমিতা আৰু ওলকবি বইল। সেয়াই আমাৰ আজি দুপৰীয়া লাঞ্চ থালি। গতিকে আপোনালোকে দেখিলে আমি বৃহস্পতিবাৰে কেনেকৈ নিৰামিষ ভাত খাওঁ।
তেতিয়াহ'লে কাম হৈ গ'ল আজি ভাল হৈছেনে পানীপতটো আমাৰ ঘৰৰ ন ঘৰৰ গাজৰৰ ঘৰৰ বিলাহী পিটিকাটো মজা হৈছে সেয়া অমিতা ওলকবি বইল কৰি থৈছোঁ আমি বৃহস্পতিবাৰে সদায় এনেকুৱাবোৰেই খাওঁ কেনেকুৱা লাগিছে আমাৰ খানাটো কমেণ্টত জনাব দেই বন্ধুসকল মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিলে তেতিয়া আপোনালোকে লাইক কৰিব কমেণ্টো কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ আজি আহিছে নতুনকৈ চাইছে তেখেতসকলে ছাবস্ক্ৰাইবো কৰিব গতিকে আপোনালোকে আমাৰ আজি বৃহস্পতিবাৰৰ নিৰামিষ বইল স্পেচিয়েল আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত লিখিবলৈ নাপাহৰিব আৰু যিসকলৰ ভাল লাগিছে সেইসকলে কিন্তু ছাবস্ক্ৰাইবটো কৰিব মই আপোনালোকক অনুৰোধ কৰিলোঁ তেন্তে আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ